নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অইন এটা ব্লগলৈ। তো আজি আমি আহিছোঁ এজন স্পেচিয়েল গেষ্ট, মানে এজনী আইতাৰ ঘৰত আহিছোঁ আৰু আপোনালোকক দেখাম বাৰু। আইতাজনী অকলশৰীয়া জীৱন, ককাও নাই, ল'ৰা ছোৱালীও নাই। মানে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকেতো জানেই যেনে মানে অকলশৰীয়া জীৱন কটাবলৈ কিমান অসুবিধা হয়, কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আপোনালোকে জানে। গতিকে দোস্ত ভিডিঅ'টো চাব, ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব আৰু মোকো অলপ সহায় কৰিব আৰু ছাপোৰ্ট কৰি থাকিব। এনেকুৱা মানুহবিলাকে যেন সদায় মানে গভৰ্ণমেণ্টৰ পৰাও সহায় পায়। ইয়াত ভাত বনাই আছে, 60 বছৰ বয়স হৈ গৈছে। আমিও প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত সদায় এনেকৈ ভালে কুশলে ৰাখে থকা দিনকেইটা। তো আমি কথা পাতিম আইতাজনীৰ লগত। বন্ধুসকল চাব ভিডিঅ'টো আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা মানুহবিলাকে সহায় পায় আৰু আপোনালোকে শ্বেয়াৰ কৰিলে সহায় হ'ব আৰু বহুত সহায় হ'ব। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ আৰু ভাল লাগিলে কমেণ্ট কৰিব, জনাব। তুমি আইতাক সুধিব বিচাৰিম, আইতাই ধৰা এনে তাৰ মনত কি কি আছে ক'বলগীয়া আজি আমাৰ আগত খুলি ক'ব পাৰে আৰু যেন আইতাৰ মনৰ কথাবিলাকো আৰু ওপৰলৈকে যায়। ঠিক আছে, ঠিক আছে। মই গেছৰ কাৰণে কিছু বস্তু নাপাম আৰু যদি আহে বস্তু তেনেহ'লে তাকো ঘূৰে ঘূৰে নেই, মোক কিছু নেদেও, কিছু নালাগে, মোক বোলে ঘৰ নালাগে, মোক বোলে বস্তু নালাগে, কিছু নালাগে। মোৰ যে মানুহ নাই, কিছু নাই, মই কি কষ্ট কৰি খাম। মোবাইল আছে, আজি গেছৰ মাহ মোবাইলত পইচা ভৰাব নোৱাৰোঁ, কৰি ভাত আনো, গেছ গভৰ্ণমেণ্টে দিছে, মোক পইচা ভৰাব নোৱাৰোঁ। মই কিমান দুখ কৰি খাই আছোঁ, কিমান যে দুখ কৰি খাই আছোঁ। তেওঁ কোনোৱে নকৰিবলৈ যে তুই কি কৰি খাই আছা। আপোনালোকে বুজি পাইছেনে? আইতাজনীয়ে এটা কথা কৈছে ইয়াতে, মানে আইতাজনীয়ে কৈছে যে গভৰ্ণমেণ্টৰ পৰা এটা ঘৰ আহিছিল আইতাজনীৰ নামত, কিন্তু ঘৰটো আইতাজনীয়ে নাপালে, মানে পাব লগা প্ৰাপ্যখিনিও নাপালে তাৰমানে। এতিয়া মনত দুখ আৰু যে চবেই যেতিয়া পাইছে, এতিয়া থকা মানুহ নহ'ল বুলি যে ঘৰটো বনাব নোৱাৰি, এইটো কোনো কথা নাহে। তাৰমানে অহা বস্তুটো আইতাজনীক দিব লাগিছিল, যোনে নহওক, যিটো মানে আইতাজনীৰ নামত ঘৰ আহিছিলে আইতাজনীক এইটো দিব লাগিছিল। এইটো আমাৰ মনৰ কথা আৰু আইতাজনীৰ মনৰ কথা আৰু এতিয়া কোনোবাই দিছে এতিয়া কিহৰ কাৰণে দিয়া নাই, কি প্ৰব্লেমৰ কাৰণে দিয়া নাই, সেইটোতো আমি নাজানো। এতিয়া আইতাজনীয়ে মনৰ কথাখিনি কৈছে তাৰমানে আমাক, আইতাজনীয়ে পাব লাগিছিল, নাপালে বা উভতি গ'ল ঘৰটো। ঠিক আছে, এই কাৰণতে যে ঘৰত থকা মানুহ নাই, কিন্তু ঘৰটো থাকিলে মানে আইতাজনীৰো এটা মানে মনত এটা ভাল লাগিল হয়, যেনে গভৰ্ণমেণ্টৰ পৰা ঘৰ পাইছে। এতিয়া মানে আমাৰ গাঁও এৰিয়াতো চবেই পাইছে, এতিয়া আইতাজনীও পাব লাগিছিল, তাৰো মনৰ এটা ভাল লাগিল হয় যে নহয় আমিও এটা ঘৰ পাইছোঁ। আমি নহ'লেও হয়তো এই ঘৰটোৱে আমাৰ স্মৃতি হৈ ৰল হৈ থাকে। ঠিক তেনেকুৱা আৰু কিবা ক'ব বিচাৰিছে আইতাজনীয়ে? মই সময় থাকোঁতে আমাৰ বাবা বসে, মই বিৰাট কষ্ট কৰি ডাঙৰ হৈছোঁ, এতিয়াও মই কষ্টই কৰোঁ, কষ্ট কৰিয়ে খাই আছোঁ আজি। মই কিন্তু স্কুলে যাওঁ নাই, এই 60 বছৰ 70 বছৰ আগতো স্কুল নালাগিছিল, মই স্কুলতো যোৱা নাই। মই সেইকাৰণে কিছু ক'ব নোৱাৰোঁ আৰু মই ক'তো যাবও নোৱাৰোঁ। আৰু গাড়ীত যাওঁতে মই তাকো গাড়ীত উঠাম নকৰোঁ, ক'তো যাব লাগে, আইতাকে যাব নোৱাৰোঁ, খালি বমি কৰোঁ। হস্পিটেল নাযাওঁ, ক'তো নাযাওঁ। চাকৰি আহে ঘৰতে আহে, কিয় কৰোঁ, তাৰ বাহিৰে বুদ্ধি নাই, ক'তো যাব নোৱাৰোঁ। দুখতে থাকোঁ, কি কৰোঁ, উপায়তো নাই। মোৰ কপালত ভগৱানে দুখ দিছে, মানুহে বা কাই সুধিব নাপাওঁ। আইতাজনীয়ে আৰু এটা কথা কওঁ বন্ধু বান্ধৱীসকল, মানে যদি ওপৰৱালাই যদি এনেকুৱা কৰিছে, আমিতো আৰু মানুহে, আমি কিনো কৰিব পাৰিম। ধৰা আইতাজনী এইটো কথাও কওঁ, এইটোও ভাল লাগিলে হয়তো। আচলতে ভগৱানে যিটো দিছে সেইটো কোনো কাৰি দিব নোৱাৰে। ঠিক আছে, আৰু আইতাজনীৰ এনে চালে মানে ল'ৰা ছোৱালীও নাই, তাৰমানে ঘৰত এতিয়া আইতাজনীৰ বাহিৰে আন বুলিবলৈ কোনো নাই। তাৰমানে বন্ধু বান্ধৱীসকল, মানে আইতাজনীয়ে কিছুমান সুবিধা পাব লাগে নে নালাগে? আপুনি বৃদ্ধা পেঞ্চন পায় নালাগে আৰু অৰুণোদয় আঁচনি আহে না, আৰু ধৰা চাউল গভৰ্ণমেণ্টৰ পৰা 5 কেজি। এতিয়া মানে ঘৰখন চোৱা চিতাটো অকলে কৰে, অকলে কৰিব পাৰে। এতিয়া ঔষধ পাতি হ'লে কোনোবাই ঔষধ পাতি আনি দিব। ইয়াতে এঘৰ মানুহ আছে, সিহঁতেহে আহি মানে ঔষধ পাতি দিয়ে, ইয়াত যোগান ধৰে পানী বা ঔষধ পাতি বেমাৰ আজাৰ হ'লে। আপোনালোকে ভাবিব পাৰিছে নিশ্চয়, মানে অকলশৰীয়া জীৱনত মানে কিমান অসুবিধা হয় চলিবলৈ।